আজি আমাৰ শুক্লাই চাৰফাং অঞ্চলৰ কাৰণে আমাৰ ভাল খবৰ নহয়। মোৰ সমষ্টিত কেইটামানো গাঁও ঘূৰ্ণী বতাহত মানে বহুতো ক্ষতিগ্ৰস্ত হৈছে। ইয়াত মানে চোৱাপুৰ, 1 নং চোৱাপুৰ, জাবৰাংপাৰা, জলথংপাৰা, এনেকৈ মানে বহুতো মানে বিভিন্ন ভিলেজ আমাৰ এই শুক্লাই চাৰফাং অঞ্চলত ঘূৰ্ণী বতাহ 10:30 বাজে ৰাতি আহিছে। বেছি দেৰি হোৱা নাই, 2-3 মিনিট এনেকা। ইমান মানে ধুমুহাটো ইমান স্পীড আছিলে, ইমান জোৰকৈ দিছে, মানে বহুতো মানে দুখীয়া ঘৰৰ পৰিয়ালৰ ঘৰ উৰাই লৈ গৈছে। এতিয়া মই আছোঁ, আমাৰ SDC ডাঙৰীয়ানী মোৰ লগতে আছে, আৰু মই ধন্যবাদ দিছোঁ আমাৰ প্ৰশাসনত দায়িত্ব থকা DC ডাঙৰীয়াক। তেখেতৰ নেতৃত্বত এতিয়া প্ৰশাসনে আমাৰ DC ডাঙৰীয়াও মানে জাগাত আহিছে আৰু পৰিদৰ্শন কৰিছে। আৰু আমাৰ গাঁওবুঢ়া লগতে আমাৰ যিখিনি আমাৰ মণ্ডল আছে, যিখিনি ঘূৰ্ণী বতাহত ক্ষতিগ্ৰস্ত হোৱা মণ্ডলবিলাকে ছাৰ্ভে কৰি আছে। এইটো প্ৰাকৃতিক দুৰ্যোগ আৰু বহুত দুখ লাগিছে, মানে গাছ গছনিটো বহুতো ভাঙিছে, কিন্তু দুখীয়া পৰিয়ালৰ ঘৰ ভাঙাত দেখা পাই মানে বহুত দুখ লাগিছে। তো আমাৰ চৰকাৰৰ তৰফৰ পৰা এটা দায়িত্ব আছে, আমাৰ গাইডলাইন মতে যিসকল দুখীয়া পৰিয়াল বা ঘৰ এই দুৰ্যোগত ভাঙিছে, কমপ্লিট মানে ভাঙাখিনি 1,20,000 টকা এটা আৰ্থিক মানে চৰকাৰৰ পৰা দিয়া যায়। সেইটোৰ কাৰণে আমি আমাৰ মণ্ডল যিখিনি পৰে দুৰ্যোগ হোৱা গাঁওবিলাকক আমি ছাৰ্ভে কৰিব দিছোঁ, আৰু অতি সোনকালে আমি ছাৰ্ভে কৰি ৰিপৰ্টটো দিবৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ। আৰু যিখিনি আনকমপ্লিট, যিখিনি মানে আৰু বেছিকৈ কমপ্লিট মানে ঘৰটো ভাঙা নাই, সেইবিলাকো অলপ মানে আৰ্থিক সাহাৰ্য পাব। তেখেতসকলৰো যিখিনি মানে টিং উৰাই লৈ গৈছে, আধা ভাঙিছে ঘৰ, সেইবিলাকো আমি মণ্ডলক দায়িত্ব দিছোঁ। আৰু SDC ডাঙৰীয়াও বহুত গুৰুত্ব হিচাপে দায়িত্ব লৈ এতিয়া কাম কৰি আছে। তো দুখ লাগিছে আজি এই ৰাতিত যে ধুমুহা আহিল, আমাৰ এই অঞ্চলৰ বহুতো ৰাইজৰ ক্ষতি হৈছে। তো আমি যিমান পাৰে চৰকাৰৰ পৰা যিখিনি ক্ৰাইটেৰিয়াত আমাৰ গাইডলাইনত যিখিনি আমি ৰাইজক সহায় কৰাৰ কাৰণে আমাৰ ছিষ্টেম আছে, এইখিনি ছিষ্টেমত আমি ৰাইজক সহায় কৰাৰ কাৰণে হাতত লৈছোঁ। মোৰ নাম শ্ৰী হেমেন চন্দ্ৰ ডেকা, গাঁও 1 নং খোৱাকপুৰ, ডাকঘৰ খোৱাকপুৰ, থানা গুৰেশ্বৰ। ৰাতি ঠিক 11টামান বজাত প্ৰচণ্ড ধুমুহা আহে। ধুমুহাই তাৰমানে আমাৰ ঘৰ গোটাইতে তাৰমানে অনিষ্ট কৰে। কাঠৰ সৈতে টিন উৰাই লৈ যায় এই চৰকাৰী ঘৰটো। আৰু আমাৰ ইয়াৰ ৰাইজৰো কাৰোবাৰ হৈছে অনিষ্ট, গছ উঘালিছে, ঘৰো অনিষ্ট কৰিছে, কিন্তু সকলোতকৈ তাৰমানে বেছি অনিষ্ট হৈছে আমাৰে আৰু। কেনেকুৱা আছিল বতাহ? কেনেকুৱা আছিল? বতাহ বহুত বেগত আহিছে, একদম যেন তাৰমানে ভূমিকম্প দি আছে আৰু একদম ঘৰ লৰাই আছে আৰু একদম। আমি মানুহকেইজন তাৰমানে প্ৰথমে কিবাকে বাচিছোঁ আৰু। 2টা সৰু সৰু ল'ৰাও আছিল। কি ক'ব এতিয়া চৰকাৰ? এতিয়া মই চৰকাৰলৈ এইটো অনুৰোধ কৰোঁ, যাতে তাৰমানে যিখিনি অনিষ্ট হ'ল তাত যাতে ক্ষতিপূৰণটো তাৰমানে দিয়ে আৰু সোনকালে। কোনোবা আহিছে নেকি চাব এতিয়া? গাঁওবুঢ়া আহিছে, VDPৰ তাৰমানে ছেক্ৰেটাৰী আহিছে। তাৰমানে যোৱা ৰাতি যি আমাৰ ইয়াতে ধুমুহা হ'ল, তাতে আমাৰ চাৰ্কুলাৰ আণ্ডাৰত, গড়েশ্বৰ চাৰ্কুলাৰ আণ্ডাৰত বৰ্তমান আমি যোনখিনি এছেছমেণ্ট কৰি আছোঁ, আমাৰ গাঁও প্ৰধান লাট মণ্ডল হওক, আমাৰ ফিল্ড অফিচাৰ অলপ ময়ো আহিছোঁ, আমাৰ EM ছাৰো আছে, তেনেকৈ 8খন গাঁও আমি পাইছোঁ এতিয়ালৈকে, য'ত বহুতখিনি অলমষ্ট 200 এণ্ড এবাভ পপুলেশ্যন এফেক্টেড হৈছে। তাৰে ভিতৰত আমাৰ এতিয়ালৈকে ডেমেজ হৈছে, ঘৰ বহুতো ডেমেজ হৈছে। তেনেকৈ 42টা মানৰ এতিয়া অলৰেডি আমি পাইছোঁ, 42 ঘৰ। তাৰে কিছুমানৰ আংশিকভাৱে ডেমেজ হৈছে, কিছুমানৰ ফুল্লি, যেনেকৈ আমি আছোঁ ইয়াতে, তেওঁলোকৰ ফুল ডেমেজ হৈ গৈছে। তো তেনেকৈ আমাৰ DDMA বহুত গাইডলাইনছ আছে, DDMAৰ গাইডলাইন অনুসৰি তেওঁলোকক আমি হাউচ ডেমেজৰ আমি ৰিপৰ্ট পঠাওঁ, তেনেকৈ তাৰ কাৰণে কম্পেনচেশ্যনো পায় সময় সাপেক্ষে। গতিকে আমি সেইখিনি প্ৰচেছ ষ্টাৰ্ট কৰিছোঁ ইতিমধ্যে, আৰু তেওঁলোকৰ ব্যৱস্থা, টাৰ্পলিনৰ ব্যৱস্থা আমি DC অফিচলৈ আমি এতিয়া ৰিকুৱাৰমেণ্টটো পঠাইছোঁ। যেতিয়া আহে, কাইলৈ পৰহি যেতিয়া আহি পায়, আমি ইতিমধ্যে তাৰমানে ছাৰেও মানে ব্যৱস্থাটো ল'ব। গতিকে সেইখিনি আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি কৰি আছোঁ।